আৰু আমি গুৱাহাটী আহিছিলোঁ কিবা বজাৰ কৰিব আৰু দাদাৰ দোকানত আহিলে বহুত বেছি ভাল লাগিলে চাহ খালোঁ লগ পাই ভাল লাগিলে লগ পাই কেনেকুৱা লাগিছিল বহুত ভাল লাগিছিল যিয়ে নহওক বহুত বেছি ভাল লাগিলে লগ পাই আৰু বহুত মানুহ আছে বহুত গমে পাইছে সকলো আহিব দাদাৰ লগত চাহ খাব আৰু বহুত ধুনীয়া বস্তুবিলাক পায় ধন্যবাদ আৰু আমি গুৱাহাটী আহিছিলোঁ কিবা বজাৰ কৰিব আৰু দাদাৰ দোকানত আহিলে বহুত বেছি ভাল লাগিলে চাহ খালোঁ লগ পাই ভাল লাগিলে বহুত ভাল লাগিছে যিয়ে নহওক বহুত বেছি ভাল লাগিলে লগ পাই আৰু বহুত মানুহ আছে বহুত গমে পাইছে সকলো আহিব দাদাৰ লগত চাহ খাব আৰু বহুত ধুনীয়া বস্তুবিলাক পায় ধন্যবাদ আমাৰ প্ৰতিক্ৰিয়া মানে দি আহিছোঁ আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰাই অসমৰ তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে তেতিয়াৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি যে এইখন অসমত নিৰাপদ মানে নহয় কিন্তু ইতিমধ্যে কিন্তু আমি বিভিন্ন সময়ত মানে আমাৰ যিখিনি প্ৰতিক্ৰিয়া ৰাজ্যৰ আমাৰ চৰকাৰৰ যিটো এটা গুৰুল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই যিটো ইণ্টেনশ্যন সন্মুখত লৈ গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে মই অনুৰোধ জনাম যে এই বিষয়ত আৰু সেইটো আমি ইয়াতে কাৰ্বি আংলঙতো আগৰ পৰা তুলি গৰু মাংসটো আমি দিছে গতিকে যিটো নেকি ৰুকিবুৰ হুছেইন ডাঙৰীয়া তেখেতে প্ৰস্তাৱ দিয়া হৈছে এইটোতো ভাল হৈছে আৰু আমি আদৰণি কৰিছোঁ আৰু যিটো নেকি কেবিনেট সিদ্ধান্ত সেই কেবিনেটটো মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত ইয়াতে আমাৰ বিজেপি দখলত আছে ৫জন বিধায়ক চিট আছে ইয়াতে কাৰ্বি আংলঙৰ এইটো আমাৰ ST ৰিজাৰ্ভেশ্যন চিট এই গোটেইখিনি চিটো বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি দলযুক্ত একেলগে কৰা আমি সিদ্ধান্ত লৈছোঁ আৰু অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ এই যাতে আমাক কাৰ্বি আংলং মাটি আৰু যাতে অসম চৰকাৰৰ পৰা যিটো টুৰিজিমৰ ওপৰত যিটো গুৰুত্ব দিছে সেই গুৰুত্বটো আমি পূৰণ কৰিবৰ কাৰণে আমিও ইয়াৰ চেষ্টা